আহি আছো মই কিবাকে নামিলো শুটটো বাদ দিয়ক এতিয়া Hey guys, welcome back to my channel Susmita Blog STM. তো আজি আমি বগামাটি শুট কৰিব যাই আছো ফিল্মৰ শুট পাইছো বেলেগৰ চেনেলত তো বহুত দিনৰ পৰা চলি আছে তো আজি বগামাটি যাম কাৰণে আজি এটা ব্লগ বনাও ভাবিলো কোনে কোনে বগামাটিত আহি পাইছা কমেন্ট কৰি জনাবা বগামাটি কোনে কোনে চাই ভাল পোৱা বা পিকনিক খাই ভাল পোৱা জনাবা আজি মানে ব্লগটো ষ্টাৰ্ট কৰিলো বগামাটি তো আমাৰ টিম মেম্বাৰ কোন কোন আছে কি কৰে কেনেকৈ শুট হয় সব দেখাম এয়া মা আহি আছে পিছফালৰ পৰা সংকলে আহিবি দেৰি নকৰি হপা ধৰা সিজন চলি আছে ভয় খাই এয়া ভণ্টিক আজি লগত লৈ যাম তো ব্লগ ইফালে আছে আমাৰ ফিল্মৰ ডাইৰেক্টৰ হাই এতিয়া এয়া বেটাৰী গাড়ী আহি গৈছে আমি এতিয়া উঠি যাম এইফালে আছে আমাৰ সেকেন্ড এক্ট্ৰেছ 5 minutes later আমি এয়া বাটতে সিঙ্গাৰা খাব ধৰিছো কাৰণ আমি ভাত খাই আহা নাই শুটত এইফালে সিঙ্গাৰা লৈ আছো তে সিঙ্গাৰাও সোমোৱা নাই মুখত তথাপি খাওঁ আৰু এইফালে খাই আছে সব মেম্বাৰ আহি গ'ল আমাৰ শুটিঙৰ হাই ভन्न লাউছ नि भने हाई কোৱা কি কবা বলতো তোমাৰ ইউটিউব চ্যানেল তো গাইস আমি ইয়াত লম শুট লম এতিয়া আপুনি খাই থাকক বিহাইন্ড দ্য সিন কালো মাঝে তেলে সব চবনি বললাই ফেরি ল যাও চা यो लप पर्छ होला तिन चार दिन ह टोपी मारा हामी देखिन्छ अटो बिते न टोपी टेकन दिया है आपकी टोपी देना टोपी टेकन दिया खोइ टोपी खोइ A few moments later जाना भाइ हामी लइ जाम বুলি কৈ আছো না ও ভাই একেবাৰে খং উঠিল আমাৰ ফিল্মৰ ভিলেনটো একটা মেইন ভিলেনৰ ক্যাৰেক্টাৰত আহি গ'ল একদম ৰাস্তা যাব তো মই আমি স্কুটি লৈ গিছো ভাই স্কুটাৰ টমটা মিলব নেকি ও ঠেলি হলেও লম না সাইকেল ले बाल्टी का ভিডিও নিকা গাই লৈ যাম না আরে মানিক ভাই তুমি ডরো মত यार পানি আছে আরে ভাই এনেকা পানি নাই তো আমি ছাড় তো যাচ্ছ পানি আছে ধর বগামাটিৰ পিছৰ সাইডৰ ইপাৰৰ ফালে ভিউ হয় এটো নদী ইপাৰ বহুতে কিজন বগামাটি ঘূৰিয়ে পাইছে পিকনিক সকলোৱে খাইছে ইয়াতে আমাৰ পৰা বেছি দূৰ নহয় বগামাটি বহুত আহি থাকো একদম 1 ঘণ্টা ৰাস্তা হয় বেছি দূৰ নহয় গাইস আহি পালো ইয়াতে খাব পৰা অৱস্থা মোৰ বেগটো দে এয়া মোৰ ইমান ডাঙৰ বেগ আৰু এই শাৰী পিন্ধি আহিছো এইবোৰ মানুহ ইমান উদ্ভান্ডালি কৰে ভগৱান ইমান উদ্ভান্ডালি মোক একদম উদ্ভান্ডালি একদম মজা লাগি গ'ল মোক সসে বনাব দিয়া নাই তলকে এটা ৰিলস বনাও নাই বক্সটো লৈ আহা ভন্টি যোৱা বেগটো লৈ আহা বনাই ইয়াত এটা বনাই এৰি হৈছে তো গাইস ভিউ চাই এতিয়া আমি আপু লাই গৈছো শুট কৰিব কাৰণে ইফালে ভন্টিক আজি বহুত বেয়াকে কষ্ট দিলো আজি ইয়াক বুকিব দিছো চলে না চলে পাগলি ইফালে চাব পাৰে কাম কৰা মানুহতে ৰিপেয়াৰিং ব্ৰিজ কিবা কিবি বনাই আছে বৰষুণ পাইছো গাইস আমি বগামাটিত শুট কৰোতে অৱস্থা নাই বৰষুণ এৰাৰ ৱেট কৰি আছো বৰষুণ এৰিলে যাম আৰু শুটৰ ক্লিপ ল'ব পৰা ছিল এটা আমাৰ হালাত নাই আমি শুটৰ ক্লিপে ল'ব পৰা নাই এনেকুৱা হৈছে অৱস্থা এতিয়া আমি জিগি যাব লৈছো ইয়া ভাইটি যাব লৈছে আৰু টিম মেম্বাৰ ইফালে আছে মই মানে আমি শুট কৰিছো তাৰ ক্লিপ ল'ব কাৰণে একদম হস্তাকে পাহৰি থাকিলো মনতে নপৰে নহলে আপোনালোকে বিশ্বাস কেনেকৈ কৰিব মই এটা ফটো শুট নহয় সৰি মই এটা ফটো পোষ্ট কৰিম দিদিক টেগ কৰিম দিদি টেগ বেক দিলে ভাল কথা হ'ব মই টেগ বেক নেদে কাকো নেদে মই প্ৰমোশন কৰা দিম 500 টাকা মই টেগ বেক নেদে 5 minutes later গাইস বৰষুণ আহিছে আমি এইফালে ৰাস্তা আধা হোৱা নাই আমি এনেকৈ পুৰা পিছৰ ৰাস্তা দি আহি আছো মই কিবাকে নামিলো শুটটো বাদ দিয়ক এতিয়া নদীত বানপানী আহিব আমি ইফালে দি ব্ৰিজ দি পাৰ হৈছো অৱস্থা বেয়া গাইস আৰু এনেকৈ শুটিং নকৰো অৱস্থা হে গাইস অৱস্থা হে একদম এটা বানপানী নাই হল হাঁহি আছো কিন্তু গাই আমি বহুত বেয়া কাপড় গেলো উপায় নাই কেনে কমলা A few moments later অলপ দেৰি ৰৈ থকাৰ পিছত উঠিল ৰ'দ সেইকাৰণে চেঞ্জ কৰি ল'লো শ্বুট
গাইজ বৰ্তমান আমাৰ শ্বুটিং কমপ্লিট এতিয়া আমি যাম ঘৰত বহুত কিবা কিবি টুইষ্ট হ'ল আমাৰ আৰু কেমেৰা অলপ মানে চাৰ্জ কমি গৈছে কি কৰে কেনে পাইছে যাদু এই মানুহটো মোক পাপ লাগিছে তাৰ কি হ'ল কেলা হাত জ্বলি গ'ল চাইছেনে এই চব পাগল এইবিলাক এটা পাগল আছে গাইজ ভিডিঅ' কেনে পালে আপোনালোকে জনাব ব্লগটো চোৱাৰ বাবে থেংক ইউ ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং লাইক ছাবস্ক্ৰাইব কৰি দিব বাই বাই লগ পাম নেক্সট ব্লগত